নমস্কাৰ বন্ধুসকল, ৰাজাগোহাঁই ইউটিউব চেনেলত পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালেই আছে। তো ব্লগ ভগৱানৰ নাম লৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজি মই যাবলৈ লৈছোঁ খানা এটা খাবলৈ। চিন্ময়ে ফোন কৰি জনালে যে খানা এটা খাইছোঁ তয়া। এতিয়া মই যেনেকৈ ঘৰত আছিলোঁ মানে তেনেকৈ গুচি আহিলোঁ। দেখিছে এইটো চোলাটো তেনেকৈ মানে শুই আছিলোঁ, তেনেকৈ গুচি আহিলোঁ। অকলে জিন্স পেণ্টটো পিন্ধি আহিছোঁ আৰু গুচি আহিলোঁ মানে খানা মানে আৰু ভিডিঅ' বনাবলৈ গুচি আহিছোঁ আৰু। তো আজি 4টামান বজাত বৰষুণ দিলে। প্ৰথমতেতো সৰুকৈ দিছিলে, তাৰপিছত ডাঙৰকৈ দিলে। এতিয়া গোটেই আকাশত ডাৱৰে চাপ মাৰিছে, ঠাণ্ডা ঠাণ্ডা লাগিছে। আপোনালোকে এখন স্কুল দেখিবলৈ পাইছে। এইখনতে মই পঢ়ি পাছ কৰি গৈছিলোঁ, মেট্ৰিক পৰীক্ষা পাছ কৰি গৈছিলোঁ। আৰু ইয়াতে মই 6ৰ পৰা 10লৈকে ইয়াতে পঢ়িছিলোঁ। চাইকেলখনে এনেকুৱা মাত দিছে। এতিয়া পকা ৰাস্তাটোত গৈছোঁ নহয়, এতিয়াহে অকণমান মানে কমটি মাত দিয়ে নহয়। ঘেলেং ঘালাং মানে অৱস্থাই নাই আৰু। মানে ভিডিঅ' কৰিলে তেতিয়া মানে আৰু ভগা চিগা যোৱা নিচিনাহে শব্দ আহিব ভিডিঅ'টো। পাইছোঁহি আৰু লাহেকৈ। এই ৰাস্তাটোৰ পৰা এইফালে নামি পিনি কেঁচা আইলদি সোমাই পিনি চিধা যাব লাগিব এতিয়া। আমি এতিয়া চাই আছোঁ জেগা কোনডোখৰত খাওঁ খানা, মানে ঠিক হোৱা নাই। এতিয়া আমি চাই আছোঁ জেগা, অতি ধুনীয়া ধুনীয়া জেগা আছে ইয়াত। এইখন আছে আমাৰ দিচাং নদী পাৰতে আজি খানাটো খোৱা হ'ব। মই এতিয়া নদীৰ এইটো ছাইডত আছোঁ। নদীৰ সৌ ছাইডটোত শেৱালি হাঁহ আছে, মই আপোনালোকক জুম কৰি দেখুৱাই দিছোঁ ৰ'ব। দেখিলে আপোনালোকে কিমান মনোমোহা জেগা। শেৱালি হাঁহৰ মাতত একদম জেগাডোখৰ মানে হেৰিয়ে বেলেগ হৈ গৈছে, মানে সৌন্দৰ্যটোৱে বেলেগ হৈ গৈছে মানে। এতিয়া সুন্দৰ চিনেমেটিক শ্বট এটা চাই লওক। আইঅ' এনেকুৱা খৰধৰকৈ মাতিলে মোক ন, মানুহ এতিয়া এটাও দেখি পাবলৈ নাই। অকল ৰাকেশ আৰু মই। চাউল লৈ গৈ আছোঁ, কেৰাহী লৈ গৈছে। ফিৰি কৰি প্ৰস্তুতি চলিছে। এইফালে আমাৰ ৰাকেশে গাঁত খান্দি আছে। এইফালে আমাৰ ৰাকেশে জুই জ্বলাই আছে। এইফালে পানী তুলি আছে ইহঁতি। গেছত পানী দিয়া হৈ গৈছে। এইফালে চাউল দি আছে, চাউল তো বন্ধুসকল, এতিয়া কলপাত নি আছোঁ। কলপাততে ভাত খাব লাগিব। ভাতটো বনাই হৈছেগৈ আৰু লাহেকৈ। ভাজিটো হোৱা নাই, হ'ব আৰু লাহেকৈ। এতিয়া 2:30মান বাজিছে। ভাতটো 3টা 3:30মান হৈ যাবগৈ। 1 ঘণ্টামান হ'ব, 1 ঘণ্টামানৰ ভিতৰত হৈ যাব আৰু।
কেৰাহীত তেল ঢলা হৈ গৈছে ঢালি আছে তেল ঢালি আছে পুৰা ধুৱাইছে বৰাবৰ খোল পিয়াজটো দেৰি গ'লে বেয়া লাগিব হালি উই গৈছে লাহেকে দে পছন্দ এনেকে কাট দে দাখন ডাইৰেক্ট কাট দে অ'কে ফাইনেলি মাংস কেৰাহীত পৰি গৈছে গোটেইখিনি ঢালি আহি নহয়চোন কেৰাহীহে দাঙিবলগীয়া অৱস্থা হৈ গৈছে জুইয়ে নজ্বলিছে তো বন্ধুসকল ফাইনেলি মাংস হৈ গ'ল এতিয়া খাবলৈহে বাকী আছে তো বন্ধুসকল খানা ৰেডি এই আমাৰ বিলনীয়া ৰাকেশ চিনেমা খাবলৈ বহিছে বহি ল এই গৌৰৱে খোৱা ষ্টাৰ্ট কৰিয়ে দিলেহে তো এতিয়া মই খোৱা ষ্টাৰ্ট কৰি দিছোঁ অৱশেষত ইহঁতি ধুই আছে কেৰাহী একেবাৰে লাষ্টত আৰু আমাৰ কাৰ্যটো চাই লওক বন্ধুসকল ভিডিঅ'টো ভাল লাগিলে যদি লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব সকলোৱে আমাৰ নতুন নেক্সট ভিডিঅ' পাতিবলৈ আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি অল বটন দবাই দিব আছিলোঁ মই ৰজা গোহাঁই ইমান সুবিধা জয় আই